চিৰিয়াখানা আৰু চিৰিয়াখানাৰ পৰাই আপোনালোকক ৱেলকাম জনালোঁ। আগৰটোৰ লগত দেখিছে আৰু এয়া মোৰ ভাগিনী ইহঁতৰ ঘৰত যাই পুৰা পেট পূজা কৰি আহিলোঁ। অকস্মাতে গ'লো না? অকস্মাতে গৈছোঁ। তাই গালি দিছে, তথাপি বহুত বস্তু খোৱালে আৰু তাই আপোনালোকে আমলেটে বহুত নাৰিকলৰ লাড্ডু চিৰা বহুত কিবা কিবি খুৱাইছে। আৰু আপোনালোকক কিবা দৰকাৰ হ'লে তাই গুৱাহাটী ক্লাবত চেণ্টাৰ হস্পিটেলত মই জব কৰি আছে। কোনোবাক লাগিলে ডাইৰেক্ট আহিব, প্ৰব্লেম থাকিলে আহিব পাৰে। আৰু আহি ক'লে হ'ল মোৰ এছামিছ ডেলিচৰ পৰা আহিছে বুলি। গতিকে এতিয়া যাওঁ, দেখাম। পাহাৰত উঠি আছো পুৰা। কেনে লাগছে? মজা। কিমান বছৰৰ মূৰত আহিছা চিৰিয়াখানা? 4 বছৰমান হ'ল। তই 15 চন মানত। বৰে কানবাৰ হৈছে জিন্স পেণ্ট পিন্ধে চাচোন। কি কৈছে জানানা? আহিবে আমাৰ বোৱাৰীকো পিন্ধাম হয় না নহয়? কৈছে বোলে বৰেকো হাফ পেণ্ট পিন্ধাব, তাইও বোলে হাফ পেণ্ট পিন্ধিব। চলি যায় আজিকালি, চলি যায়। তাকেইতো বিন্দাছ বোলে। ভাল হ'ব না? মজা মজা। ওপৰলৈকে এতিয়া আমি গৈ আছো। গতিকে চাই থাকো। আমাৰ বাইদেৱে মানে ৰীল বনাইছে আজি ফাৰ্ষ্ট টাইম। আৰু কেমেৰামেন অকণমান দেখাই দে। কেনে লাগলা ৰীল বনাই? মজা মজা। মই নবনাও বাৰু, ফাৰ্ষ্ট টাইম আজি। ফাৰ্ষ্ট টাইম আজি থাকো। হা হয় নেকি? কিন্তু সেইজনী মই নহয় দেই, মোৰ ৰীলত এখেতে উঠিছে। কিন্তু বহুতে ভাবব মোক বুলি। সিদিনাখন গাড়ীৰ ফটো দিয়াতে মোক সকলোৱে কৈছে মই গাড়ী লোৱা বুলি। মই যোৱাকালি নহয় পৰহি গাড়ীখন লৈছোঁ, তাই 1 মাহ আগত লৈছে। গতিকে তাই বুলি মোকে গোটেই কৈছে আমি বোলে জোৰোৱা। আজিও বহুতে হোৱাটছআপত বহুতে মেছেজ কৰি আছে দুইজনে জোৰোৱা নেকি। তাই মোত কৰি বহুত ডাঙৰ, মই ঘৰৰ সৰু। মোক মানে মই বহুতে সৰু, সেইকাৰণে তেখেতে ডাঙৰ বহুতে ভাবি আছে। আৰু এতিয়া তাই আৰু মানে অলপ লেভেলত থাকেতো, সেইকাৰণে অকণমান সৰু সৰু দেখে। প্ৰফেচৰ নি আবু না? এই প্ৰফেচৰ নি আবু যে কৈছিলোঁ এটা ভিডিঅ'ত, এইয়ে বোলে আমাৰ তেখেতক প্ৰফেচৰ নি আবু। আৰু এই দুটা মোৰ ডেকা ডেকা আইতা। ডেকা ডেকা আইতা এটা কোকৰাঝাৰত আছে না? 3টা আছে। এতিয়া 2জনী লগ হৈছে আৰু এজনী বাকী আছে। সেইজনীও লগ হ'লে ভাল লাগব না? তাইও কয় মোক বড় বাবু আবু কবি। আৰু মই কি ইঞ্জিনিয়াৰ না কি? ইঞ্জিনিয়াৰ, প্ৰফেচৰ আৰু এটা কি দাহাৰি বড় বাবু। বড় বাবু। গতিকে গৈ থাকো। জীৱ-জন্তুবিলাকক বহুত ওপৰত ৰাখে না, কিন্তু তলত ৰাখিলে মানে দিগদাৰ হ'ব। সেইকাৰণে বহুত ওপৰত অলপমান কষ্ট কৰিয়ে চাব লাগে। দেখাই আছো। হা বুকখন ধপধপে গৈছে। শুই আছে পুৰা। এইটোও শুই আছে, সেইটোও শুই আছে। পুৰা শুই আছে। আজি বহুত বেছি মানুহ।
এয়া আমাৰ আহি আছে অসমৰ বিখ্যাত গায়িকা ষ্টেজৰ পৰা নামি আছে অসমৰ জনপ্ৰিয় শিল্পী পুৰা ওপৰৰ পৰা উঠি আছো এতিয়া তলত নামি আছো আমাৰ কেমেৰামান তলত লুকাই আছে আজি চান্স পাইছো না কেমেৰা ধৰা মানুহ পেট বিষে গেছে ভাই তোহাৰতে যি খাইছিলো গোটেই হজম একো নাই এবাৰ খাই দিলো হয় নেকি তাকেতো ফ্ৰীতে পাতে বোলে চব খায় গতিকে যাই থাকো ফোন কৰি এইখন হ'ল চিৰিয়াখানাৰ পাৰ্ক উঠা উঠা এইবাৰ চেল এৰি বলা ঐ ছোৱালীৰ কাৰণে এইটো বহুত বেছি ভাল লগা সময় আৰু মাকবিলাকেও চাই থাকিব পাৰি বহুত বেছি ভাল লাগে এতিয়া আমি চিৰিয়াখানাৰ পৰা বিদায় চিৰিয়াখানাৰ পৰা বিদায় হৈ আহি আমি অটল উদ্যানত যাব বিচাৰিছিলোঁ আৰু ক'ত যাম বুলি ভাবিছিলোঁ কিন্তু ইমানে ট্ৰেফিক জাম আমাৰ যোৱা সম্ভৱেই নহ'ল আৰু এয়া আহিলোঁ আমি শেষত বাজৈ হোটেলত ভাত খাবলৈ খুব ধুনীয়া আছিল আৰু বহুত মানুহৰ হয় আৰু বহুত বেছি ভাল লাগিছে খাই গতিকে তাৰ পৰা উলটি আহিলোঁ আমি আহিছোঁ ভাত খাব আৰু এইখন হ'ল চাংচাৰিত না কহৰাত বাজৈ হোটেল খুব ধুনীয়া খানাবিলাকো বহুত ধুনীয়া আজি ফাৰ্ষ্ট টাইম খালোঁ বহুত বেছি ভাল লাগছে আৰু বহুত মানুহ ধৰে গতিকে আপোনালোকে অহা নাই যদি আহিব কেনে লাগলাক বাজত ভাত খাই ভাল লাগছে আৰু বাহিৰতো বহুত পাৰ্কিঙৰ সুবিধা গাড়ী চাড়ী আনিলে অসুবিধা নাই বহুত বেছি ভাল লাগছে কেনে লাগছে ভাতকেইটা খাই বঢ়িয়া লাগছে হা আৰু গৰম দিনতো টেনশ্যন নাই বহুত মানুহ বাছ এখন দুখন আহিলেও টেনশ্যন নাই আপোনালোকে অহা নাই যদি আহিব বহুত বেছি ভাল লাগছে আৰু লোকেশ্যনটো বহুত হাই ৰোডৰ লগতে আমি ভাত তাত খাই দেই ক'ত যাব খুজিছিলোঁ
দৌলগোবিন্দ তাতেও নহল তাৰপিছত ক'ত নহল দীৰ্ঘেশ্বৰী মন্দিৰ তাতেও নহল এতিয়া আমি ঘৰত গৈ আছো মহললৈ আৰু এই ৰাস্তাৰ পৰা উঠাই লৈ আহিছো এবাৰ ক'ত বিক্ৰী কৰো ঠিক নাই য'তে বাংলাদেশ খেলিলে দিম মদন কামদেৱ আহিলো চাওক লোকেশ্যন বহুত ধুনীয়া দিনত আহিলে বহুত বেছি ভাল লাগে কিন্তু এতিয়া ৰাতি হৈছে সন্ধিয়া হৈছে গতিকে বৰ বিশেষ দেখুৱাব নোৱাৰিলোঁ তথাপি যিমান পাৰিলোঁ অকণমান দেখুৱালোঁ গতিকে চাই থাকক কি দৰং জিলা মঙলদৈ হ'ল দৰং জিলা বুজিলা আৰু এতিয়া আমি আছো মঙলদৈত এইটোক আমি বিক্ৰী কৰিব নললো মঙলদৈত লৈলো এতিয়া আমি চাহ তা খালো পুৰা গা ধুলো এতিয়া আমি ফ্ৰেছ হৈ গলো গা ধুলাহে পুৰা ব্লেক দুইজনে ব্লেক প্লেস আইতা আৰু নাতিনি ব্লেক এতিয়া আৰু পিনছো কথা আহাল লৰা দুটাৰ কাপোৰ আমি দুটাই আমি তাই পিন্ধি লৈছো আমি কাপোৰ চকুৰ নোলাকে ডাইৰেক্ট আহি গৈছো মই আছো তুমি আনিছা তুমি জানা মই একো আনা নাই মোৰ একোৱে কাপোৰ নাই আহি কিনে মই ইহঁতৰ টিক লাগিতে যি কাপোৰ পাইছো পিন্ধি লৈছো ৰাতিটো হ'লে হ'ল আৰু মৰ্নিং আৰু পলাই যাওঁ আৰু এতিয়া হাঁহৰ মাংস বনাবি তই এইটো নাখা মই হাঁহৰ মাংস নবনাওঁ আৰু মই নাখাওঁ মই বনাব নাজানো মই চিকেনটো বনাম বাৰু অলপ নাম আছে মোৰ চিকেনত নাম আছে নেকি নাম আছে কৈছে মানুহে খাই খাই আজি মই স্পেচিয়েলো নাখাওঁ হাঁহৰ মাংস থাকিলে চিকেনৰ দাম নাই গম পাইছা বাবাই কি খাবি কি খাবা তুমি কৈ দিয়া কি খাবা দুইটাই খাব অলপ দুইটাই খাব ইহঁতৰ এইখিনি প্লেচ মোৰ বহুত বেছি ভাল লাগে না চৰাই আছে এইটো পাৰ্ট বহুত বেছি ভাল লাগে আৰু এতিয়া আমি যাওঁ ভাত বনাবলৈ কাৰণ গৃহস্থৰ হৈছে অসুখ না আজি ব্লগটো যাম সেইকাৰণে গতিকে আজিৰ ব্লগটো ইয়াতে সামৰণি নকৰোঁ অহাকালি যেতিয়া যাম অহাকালিহে সামৰণি মাৰিম আৰু আমাৰ গুৱাহাটীত বহুত উল্টা পুল্টা হ'ল অভাৰব্ৰিজ পাৰ হৈ অহাৰ কাৰণে সেইটোত যোৱা নহ'ল অটল উদ্যান নেকি সেইটোত যোৱা নহ'ল তাৰপিছত যাব খুজিলোঁ ক'ত দৌলগোবিন্দ তাতেও ইমানে যাম গুৱাহাটীত আহিলে আচলতে জামৰ কাৰণে কিছুমান বস্তু চাব নোৱাৰি বাহিৰা জেগাত যোৱাই ভাল কাৰণ এঘণ্টাৰ জেগাত 10 ঘণ্টা ৰখিব লাগে ন গুৱাহাটীত সেইটোৱে বহুত বেছি প্ৰব্লেম গতিকে চাওঁ বুলি একো বস্তু দিনটো ভালে গ'ল হ'লেও মই সেই জেগাত যাব নাপালোঁ মোৰ মস্ত দুখ লাগছে গম পাইছে তথাপি গোটেইখিনি যেনিবা ভালে গ'ল এতিয়া আৰু তাই চিকেনটো বনাব মই হাঁহটো বনাম তাৰ পাছত খাই লৈ হৈ যাম অহাকালিহে লগ পাম কিজানি নাজানো আৰু তাই কি বনাই তাৰে ৰিভিউটো দিম মই ভাল বনাই ন বেয়া অন কেমেৰাত ক'লো যদি বেয়া বনাই তাইও বেয়া নকৰিব কি মোক খোজ দিবি নেকি গতিকে পিছত লগ পাই আছো এইফালে আমাৰ হাঁহ বনি আছে আৰু এইফালে আমাৰ চিকেন বনি আছে দুই ৰান্ধনি না কি হা তোমাক নেদেখা এখন নেদেখাও দিয়া আবার বনি আছে চিকেন বনি আছে হাঁহ বনি আছে এতিয়া মই মঙলদৈৰ পৰা যাব ওলাইছো গতিকে এতিয়া বাই বাই সেইখন চাওক বৰ ধুনীয়া চাহ বাগান চাওক আপোনালোকে আৰু এতিয়া যাব ওলাইছোঁ পুৰা চাদৰ ওপৰৰ পৰাই কেনেকুৱা লাগিছে ভিউটো অকণমান দেখুৱাই দিয়া
এতিয়া যাওঁ এতিয়া মই মঙ্গলদৈৰ পৰা বৰপেটা অভিমুখে আহি আছো আৰু তেজপুৰৰ পৰা অহা চুপাৰখনতে মই আহিলোঁ যিহেতু ৰাতিপুৱাই আহিলোঁ সেইকাৰণে আৰু এয়া মই আহিয়ে অকণমান সময়ৰ কাৰণে হ'লেও এম বজাৰত সোমাওঁ কিছুমান লাগতিয়াল বস্তু যিহেতু লাগিয়ে থাকে আৰু ল'ৰাটোৱেও মানে বিচাৰে ল'ৰাটো লৈ গ'লে সেইকাৰণে আৰু কিবা কিবি লৈ ল'লোঁ গতিকে চাই থাকক এতিয়া আহিছোঁ আমি মানে বাবু আৰু মই এতিয়া ৰেষ্টুৰেণ্টত যাওঁ অকণমান কিবা লওঁ আৰু ঘৰত যাওঁ এইখন বৰপেটা ৰোডৰ খুব ধুনীয়া ৰেষ্টুৰেণ্ট হয় আৰু কেকৰ কাৰণে বহুত বেছি বিখ্যাত যিকোনো ধৰণৰ কেক অৰ্ডাৰ অনুযায়ী বনোৱা হয় আৰু কেকৰ সামগ্ৰীবোৰো বিক্ৰী কৰা হয় আৰু মই যিহেতু কেক বনাওঁ কিছুমান সামগ্ৰীৰ দৰকাৰ হয় মই বৰপেটা ৰোডৰ পৰা আহোঁতে লৈ আহোঁ আৰু সৰু ছোৱালীৰ কাৰণেতো বহুত বেছি যিকোনো আইটেম থাকে সকলো ধৰণৰ আৰু ঘূৰি আহিব নালাগে তেনেকুৱা আৰু বৰ ধুনীয়া ৰেষ্টুৰেণ্ট হয় আপোনালোকে যোৱা নাই যদি কেতিয়াবা যাব ক্ষীৰ দৈ মিঠা দৈ পুৰা ভেৰাইটিজ মিঠাই আৰু যিকোনো ধৰণৰ কেক পোৱা যায় একদম বনাই আছে ভিতৰত আমাৰ বাবু পুৰা খাই আছে আৰু ময়ো খাই লওঁ কিবা এটা আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নেপাহৰিব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই